নমস্কাৰ বন্ধুসকল, সকলোৰে ভালনে? মই আজি পুনৰ আকৌ এটা নতুন প্ৰশিক্ষণ লৈ আহিলোঁ। আজি মোৰ ট্ৰেইনিঙৰ দ্বিতীয় ভাগ। আৰু আহকচোন, কালি মই আধৰুৱা যিখিনি কথা আছিলে আজি আকৌ পুনৰ আলোচনা কৰোঁ যে ছাগলী পালন এটা লাভদায়ক ব্যৱসায় মোৰ ক্ষেত্ৰতনো কিমান প্ৰযোজ্য, আৰু আমি আজি এইটো কথাৰ লগতে কেনেকুৱা ছাগলী আমি সিলেক্ট কৰিম ফাৰ্মৰ কাৰণে, নতুন ফাৰ্মাৰসকলে কেনেকুৱা ছাগলীনো ল'ব ফাৰ্মৰ কাৰণে, আৰু কোনটো ছাগলী ল'লে লাভজনক হ'ব, আৰু সেই ছাগলীটো কি কি লক্ষণ চাই আমি ফাৰ্মৰ কাৰণে সিলেক্ট কৰিব লাগে, সেইখিনি কথা মই আজি ট্ৰেইনিঙৰ জৰিয়তে জনাম। গতিকে মোৰ ট্ৰেইনিংটো আৰম্ভ কৰাৰ আগতে মই মোৰ ফাৰ্মতনো মোৰ কিমান লাভ হয় বা মই কেলেনো ছাগলীটো বাছি ল'লোঁ। কালি মই কৈছিলোঁ যে ছাগলীটো বাছি লোৱাৰ কাৰণখিনি। গতিকে এই ছাগলীৰ কাৰণে আজিৰ ডেটত মোক সকলোৱে চিনি পায় বুলিও মই কৈছোঁ। আৰু এই ছাগলীৰ কাৰণে মই দুখনকৈ ঘৰ বনাইছোঁ, মোৰ ল'ৰাক ভাল স্কুলত পঢ়ুৱাইছোঁ। আৰু এই ছাগলীৰ কাৰণে মই আজি গাই গৰু যিখিনি HF ডাঙৰ গৰু লৈছোঁ 4জনী। HF আছে, গিৰ আছে, আৰু আপোনাৰ জাৰ্চি আছে। গতিকে জাৰ্চি আছে 2জনী, HF আছে আপোনাৰ 2জনী, আৰু গিৰ আছে 2জনী। গতিকে মই এইখিনি ছাগলী বেছিয়ে লৈছোঁ, যে ছাগলীত মই লাভ নহয় বুলি সেইটো কাৰণে কেতিয়াও ক'ব নোৱাৰোঁ। আৰু ছাগলী বেছিয়ে মই এখন বেটেৰীও লৈছোঁ দানা আনিবৰ কাৰণে আৰু ঘাঁহ আনিবৰ কাৰণে। এইখিনি মই ছাগলী বেছিয়ে লৈছোঁ। এজনী ছাগলী বছৰি কেইটা পোৱালি দিয়ে? আমাৰ আছাম হিল হওক বা চিৰহি হওক বছৰি আপোনাৰ 4টাকৈ বাচ্চা পাব। 6 মাহৰ মূৰে মূৰে যি ছাগলীয়ে বাচ্চা দিয়ে, 6 মাহৰ মূৰে মূৰে আমাৰ আছাম হিলে 6 মাহৰ মূৰে মূৰে বাচ্চা দিয়ে। গতিকে 6 মাহৰ মূৰে মূৰে বাচ্চা দিলে আপোনাৰ 2টাকৈ যদি বাচ্চা হয় তেতিয়াহ'লে 2টা বাচ্চাৰ পৰা আপোনাৰ কি হয় 4টা বাচ্চা হ'ব এবছৰ। আৰু 4টা বাচ্চা যদি আপুনি এটা বাচ্চাত 10,000কেও বেচে তেতিয়াহ'লে 4টা বাচ্চাত কিমান হ'ল? এজনী ছাগলীৰ পৰা 40,000 টকা। তেতিয়াহ'লে 20জনী ছাগলীৰ পৰা কিমান হ'ব? আপোনালোকে তেতিয়াহ'লে কেলকুলেশ্যন কৰক। আমি প্ৰথম ষ্টাৰ্টিঙত আমি 5জনী মাইকী আৰু এটা মতা, ঠিক আছে? আমি 5জনী মাইকী আৰু এটা মতা ছাগলী ভৰাম। 5জনী মাইকী ছাগলী কেনেকুৱা ভৰাম আৰু মতাটো কেনেকুৱা হ'ব লাগিব সেইখিনিও মই আজি ট্ৰেইনিঙৰ জৰিয়তে ক'ম। গতিকে এইসকল আমি ছাগলীনো কি চিলেক্ট কৰোঁ আহক মই জনাওঁ যে ছাগলী আমি সদ্যহতে বজাৰৰ পৰা ছাগলী ল'ব নালাগে। সদায় দেখি থকা ৰেজিষ্ট্ৰেশ্যন কৰা ফাৰ্ম বা তেনেকুৱা দেখি থকা ফাৰ্মৰ পৰা ল'ব লাগে, যাতে তেওঁলোকে টীকাকৰণখিনি মেইনটেইন কৰে আৰু যিখিনি ধৰি লওক পেলু দৰৱ সেইখিনি যাতে মানে সদায় দিয়া থাকে ছাগলীবোৰক। বন্ধুসকল, আমি ছাগলী চিলেক্ট কৰাৰ ক্ষেত্ৰত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। যে আমি সাৱধান কি ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব? ছাগলীকেইজনী নিৰোগী হ'ব লাগিব, ফাৰ্ষ্ট কথা হ'ল। আৰু ছাগলী আমি ক'ৰ পৰা কিনিম? আমি ছাগলী সদায় বজাৰৰ পৰা কিনাতকৈ বা কাছাৰীৰ পৰা কিনাতকৈ আমি যদি ছাগলী গাঁৱৰ কোনোবা মানুহৰ পৰা কিনো বা সদায় দেখি থকা ফাৰ্ম, যিখন ফাৰ্মত সদায় ৰেজিষ্ট্ৰেশ্যন কৰা থাকে, যিখন ফাৰ্মৰ ৰেজিষ্ট্ৰেশ্যন থাকে, তেনেকুৱা ফাৰ্মৰ পৰা যদি আপুনি ছাগলী লয়, সেই ৰেজিষ্ট্ৰেশ্যন কৰা ফাৰ্মখনে সদায় কি হয় যিখিনি ভেকচিন থাকে বা যি পেলু দৰৱ থাকে সেইখিনি সদায় নিয়মীয়াকৈ তেওঁলোকে দি থাকে, আৰু সেই ফাৰ্মত কেতিয়াও বেমাৰৰ পৰিমাণটো খুবেই কম। সেয়েহে আমি বজাৰৰ পৰা ছাগলী নলয় আৰু কাছাৰীৰ পৰা ছাগলী নলয়, আমি সদায় ক'ৰ পৰা ছাগলী ল'ব লাগে? সদায় দেখি থকা গাঁৱৰ মানুহ এঘৰৰ পৰা ছাগলী ল'ব, যি পথাৰলৈ সদায় চৰিবলৈ যায় ছাগলী, আকৌ ঘৰলৈ ঘূৰি আহে, তেনেকুৱা ছাগলী আপোনালোকে সদায় দেখি থকা ছাগলী ল'ব। আৰু সদায় ছাগলী যাতে ৱেইট থাকে তেনেকুৱা ছাগলী ল'ব। যিজনী ছাগলী ৱেইট থাকে, হাইট থাকে, স্কিনবোৰ ধুনীয়া থাকে, তেনেকুৱা ছাগলী ল'ব। ছাগলী প্ৰথম কথা হ'ল কি, ছাগলী যদি কাণকেইখন যিটো আছাম হিল বা ব্লেক বেংগল থাকে, সেই ছাগলীটো যদি কাণবোৰ সদায় চুটি থাকে, সেই কাণবোৰ যদি পৰি থাকে তেতিয়াহ'লে কি হয়, সেই ছাগলীটো নিশ্চয় বেমাৰ আছে। আৰু তেহেঁতৰ উহাকেইখন, বিশেষকৈ ছাগলী যেতিয়া আপুনি কিনিবলৈ যাব উহাকেইখন চুই চাব, যাতে উহা যদি টান হৈ থাকে আপুনি সেইজনী ছাগলী নল'ব, কাৰণ তাত মেষ্টাইটিছৰ প্ৰব্লেম থাকিব পাৰে। আৰু স্কিন ডিজিজ মানে আপোনালোকৰ যদি ছাগলী মানে ফাপৰ লাগি থাকে তেতিয়াহ'লে সেই ছাগলীজনী নল'ব। আৰু ছাগলীজনী তেনেই যদি ক্ষীণ হয় বা তেনেকুৱা হাৰ্ডি ওলোৱা হয়, সেইবোৰ ছাগলী আপোনালোকৰ ফাৰ্মৰ কাৰণে নল'ব। সদায় ছাগলী হেল্ডি আৰু খুব চটফটাই থকা, ফূৰ্তিকৈ থকা তেনেকুৱা ছাগলী ল'ব।
আৰু ছাগলীৰ ক্ষেত্ৰত মই আজিলৈকে কোনো ধৰণৰ লোন লৈ পোৱা নাই। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি যেনেকৈ সাগৰ হয়, ঠিক তেনেকৈ মোৰ এই ছাগলী ফাৰ্মখনো মই তেনেকৈ সৃষ্টি কৰা। গতিকে লোন লোৱা মানে তেটোত ধাৰ এটা লগাই লোৱা। আপোনালোকে লোন যদি ল'ব বিচাৰে ল'ব পাৰে, কিন্তু লোন লৈ পেলাই কৰাতকৈ যদি আপোনালোকে অলপ অলপকৈ কৰে, সেই ছাগলীকে বেছি আকৌ নতুনকৈ ছাগলী ভৰাই, ঠিক তেনেকৈও আপোনালোকে ফাৰ্মখন ষ্টাৰ্ট কৰিব পাৰে। আৰু কি হয়, তেনেকৈ কৰিলে আপোনালোকৰ ধৰি লওক ঋণবিলাক নাথাকে। আৰু জীৱ মাত্ৰকে হয়তো মানে জীৱ মাত্ৰৰ মানে মৃত্যু আছে, জীৱ আহিছে যেতিয়া মৃত্যু হ'বই। গতিকে সেইকাৰণে আমি কি হয়, লোনটো লোৱাৰ পাছত যদি জীৱখিনি মৰি যায়, আপোনালোকে লোনটো কেনেকৈ পৰিশোধ কৰিব? সেয়েহে আমি কি হয়, ছাগলীকেইজনী চিলেক্ট কৰোঁতে আমি সদায় মানে কি হয়, ছাগলীকেইজনী যাতে নিৰোগী হয় সেই ওপৰত আমি সদায় চকু কাণ দিব লাগিব। আৰু সেই ছাগলীকেইজনী যাতে ধৰি লওক আপোনাৰ মই কাণৰ কথা ক'লোঁ, কাণকেইখন সদায় মানে এনেকৈ থিয় হৈ থাকিব লাগে। নেজডাল পৰা কেতিয়াও নল'ব ছাগলীজনীক। নেজডাল যদি পৰি থাকে তেতিয়াহ'লে তাইৰ নিশ্চয় বেমাৰ আছে। আৰু ছাগলীজনী যদি ধৰি লওক ঠাণ্ডা হৈ থাকে, গাটো বডিটো যদি ঠাণ্ডা হৈ থাকে, সেই ছাগলী কেতিয়াও নল'ব। আৰু ছাগলী ছাগলী মানে যিটো মানে মতা ব্ৰিডাৰ, যিটো মতা হয়, যিটো ব্ৰিডাৰ হয়, সেইটো সদায় আপোনালোকে F1 বা F2 বিটেল বা চিৰহী যিকোনো এটা আপোনালোকে ল'ব পাৰে। বিটেল চিৰহী হওক, গুজৰি হওক বা যমুনাপাৰী হওক, যিকোনো F1 বা F2 আপোনালোকে মতা ছাগলী এটা ল'ব পাৰে। আৰু তেতিয়া কি হয়, মই জানো যে যিকোনো ব্যৱসায় কৰিবলৈ হ'লে ইনভেষ্ট কৰিবই লাগিব। গতিকে আমি গাড়ীখন যদি পেট্ৰল নভৰাই গাড়ীখন আগলৈ যাবনে? কেতিয়াও নাযায়। সেয়েহে আমি কি কৰিব লাগিব, ইনভেষ্ট কৰিবই লাগিব। আমি মতা ছাগলীটো ফাৰ্মলৈ কিনিবই লাগিব। গতিকে মতা ছাগলীটো ভাল হ'লে 2 টকা আপোনালোকে লাগিলে পইচা দিয়ে কিনক, কিন্তু সদায় ভাল ছাগলী কিনিব। ঠিক আছে? এতিয়া হ'ল কি, মতাটো আমি সদায় গ্ৰ'থটো চাব লাগিব, তাৰ স্কিন চাব লাগিব। যেনেকৈ আমি মাইকীকেইজনী চিলেক্ট কৰিলোঁ, ঠিক তেনেকৈ আমি মতা ছাগলীটো আমি তেনেকৈ আমি গ্ৰ'থ হাইট এইখিনি ভালকৈ চাই আনিম, যাতে আমাৰ ফাৰ্মখন ধুনীয়াকৈ পৰিচালিত হয়। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে আপোনালোকে গম পালে যে ছাগলী আমি সদায় কমকৈ ষ্টাৰ্ট কৰোঁ, যাতে আমি এমাহৰ পাছত বা 2 মাহৰ পাছত আকৌ আপোনালোকে ছাগলী ল'ব, কিন্তু প্ৰথম মাহতে আপোনালোকে সৰহকৈ ছাগলী ভৰাই নিদিব। কাৰণ ছাগলীখিনি আপোনালোকে নিৰীক্ষণ কৰক। আৰু ছাগলী বৰ ইজি মানি নহয়, ছাগলীৰ ফাৰ্মটো বৰ ইজি মানি নহয়, কষ্ট কৰিব লাগিব। আৰু কিন্তু ছাগলীত যথেষ্ট লাভ আছে। মই এইটো কাৰণে কৈছোঁ যে এজনী ছাগলীৰ পৰা আপোনালোকে বছৰি 40,000 টকা পাব। কেলৈ কৈছোঁ যে এজনী ছাগলীয়ে যদি 4টা বাচ্চা দিয়ে, মানে বছৰি 6 মাহৰ মূৰে মূৰে যেতিয়া বাচ্চা দিয়ে, তেতিয়া বছৰি যদি 4টা বাচ্চা দিয়ে, তেতিয়াহ'লে 10,000কৈ বেচিলেও আপোনালোকে কি পাব, 10,000কৈ যদিও আপোনালোকে বেচে, তেতিয়াহ'লে আপোনালোকে 40,000 টকা পাব। যদি এটা পোৱালি মৰি যায়, তথাপি 30,000 পাব। গতিকে যদি 5টা ছাগলী হয়, তেতিয়াহ'লে 40,000কৈ কিমান হ'ল, আপোনাৰ 2 লাখ টকা আৰামত পালে। গতিকে এইটোতো নাই। গতিকে বন্ধুসকল, আপোনালোকে এইটোৱে কৰিব যে আপোনালোকে কমকৈ ছাগলী ষ্টাৰ্ট কৰক, আৰু তাৰপাছত আপোনালোকে বহলভাৱে কৰক, যাতে আপোনালোকে কিছু কথা আপোনালোকে শিকি লয় যে ছাগলী যেতিয়া আপোনালোকে নিজে কৰিব, তেতিয়াহে আপোনালোকে বেছি শিকিব। লিখা কথাটো আৰু লোকে কোৱা কথাটোতকৈ আপোনালোকে নিজে যেতিয়া কৰিব নহয়, তেতিয়াহ'লে আপোনালোকৰ প্ৰতিদিনে এটা শিক্ষা হ'ব। প্ৰতিদিনে এটা নতুন শিক্ষা পাব ছাগলীখিনিৰ লগত লাগি থাকিলে। আৰু কাম কৰা মানুহৰ ওপৰতে ছাগলীখিনি গোটেইখিনি এৰি নিদি আপোনালোকে যদি নিজে অকণমান নিৰীক্ষণ কৰে, ছাগলীকেইজনী ঠিকে আছে নাই, ছাগলীকেইজনী খাইছে নাই, ছাগলীকেইজনী পেচাব পায়খানা ঠিক আছে নে নাই, খোৱা কৰা মানে ধৰি লওক আপোনাৰ চব জেগা জুগলি চব ঠিকে আছে নাই, পানী চানী খাবলৈ পাইছে নাই, মিনাৰেল মিক্সাৰ, কেলছিয়াম এইবোৰ চব ঠিকে আছে নাই, যদি আপোনালোকে এবাৰ হ'লেও নিৰীক্ষণ কৰিব। কাৰণ কাম কৰা মানুহে আপোনালোকৰ সকলোখিনি কৰি নিদিয়ে। সেয়েহে আমি কি কৰিব লাগে, অকণমান হ'লেও আমি নিজে চাব লাগে। আপোনালোকে আৰম্ভ কৰক, আৰু কিবা প্ৰব্লেম হ'লে মই আছোঁ, আপোনালোকে যোগাযোগ কৰিব। আৰু এইটো কথা সদায় জানিব যে সদায় আপোনালোকে এইটো কথা মন কৰিব যে ছাগলীকেইজনী ফূৰ্তিকৈ আছে নাই, ছাগলীকেইজনীয়ে সদায় খোৱাৰ দৰে খাইছে নাই। গতিকে সেইখিনি যদি আপোনালোকে সদায় অলপ হ'লেও নিৰীক্ষণ কৰে, তেতিয়াহ'লে নিশ্চয় ছাগলীকেইজনী সুস্থ আছে বুলি গম পাব। আৰু এজন মানে প্ৰশিক্ষক, এজন ডক্টৰৰ সদায় আপোনালোকৰ ওচৰে পাঁজৰে ভেটেনেৰী
এনেকৈ ভেটেৰিনেৰী হস্পিটেল আছে তেতিয়াহ'লে ডক্টৰজনৰ সদায় নম্বৰটো ৰাখিব। আমিতো ডক্টৰ নহয়, গতিকে মই যিখিনি আজিলৈকে 16 বছৰে কৰা অভিজ্ঞতা সেইখিনিহে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ। গতিকে এজন ডক্টৰক সদায় আপোনালোকে সেই ডক্টৰজনৰ লগত সদায় টাচত থাকিব, যাতে কিবা এটা হ'লে আপোনালোকক কি দৰৱ খুৱাব লাগিব বা তেওঁ আহিবলগীয়া হ'লে তেওঁক মাতিব। কাৰণ জীৱৰ বিভিন্ন বেমাৰ হয়, গতিকে সেই বেমাৰবিলাক চবেই নাজানে। গতিকে আপোনালোকে বোলে আজি পেটৰ অসুখ হ'ল যদি টেঙা খুৱাই দিয়ে এচিড ফৰ্ম কৰিব। গতিকে সেইকাৰণে আমি কি হয় ডক্টৰজনৰ লগত যদি আমি টাচত থাকোঁ তেওঁ নিশ্চয় আহিব, আৰু আহি যদি আপোনাৰ ছাগলীজনী চাই তেতিয়া নিশ্চয় আপোনাৰ যথেষ্ট উপকৃত হ'ব আপোনালোক। গতিকে মই ভাবোঁ যে মই যিখিনি জানো আপোনালোকক শিকাই দিমেই, কিন্তু যিখিনি নাজানো সেইখিনি ডক্টৰে শিকাই দিব। গতিকে ঠিক আছে বন্ধুসকল, আজি মই প্ৰশিক্ষণটো ইমানতে সামৰিলোঁ। কাইলৈ আকৌ মই পুনৰ লগ পোৱাৰ আশাৰে কাইলৈ মই আপোনালোকক কেনেকৈ ছেটটো বনায়, কেনেকৈনো আমি ছাগলী গঁৰালটো বনাম সেই তাৰ ওপৰত প্ৰশিক্ষণ দিম। তাৰ পিছদিনাখন আমি ছাগলীয়েনো কি খায় আৰু ছাগলীকনো কি খুৱাব লাগে সেইখিনি দিম। তেনেকৈ প্ৰতিদিনে আপোনালোকৰ এটা নতুন মই প্ৰশিক্ষণ দি যাবলৈ আপোনালোকক প্ৰয়াস কৰিম। আৰু মই 16 বছৰে এই ধুমুহাবিলাক কি ধুমুহা অতিক্ৰম কৰিলোঁ সেইখিনিও আপোনালোকক শ্বেয়াৰ কৰিম। কাৰণ ইউটিউব চেনেলবিলাকত যিখিনি ধৰি লওক বেমাৰ আজাৰ ধুমুহাবিলাকৰ বিষয়ে চব কথা শ্বেয়াৰ নকৰে। গতিকে মই আপোনালোকক শ্বেয়াৰ কৰিম যে মোৰ ফাৰ্মলৈনো কেনেকুৱা ধুমুহা আহিলে বা মোৰ ফাৰ্মতনো কিমান ছাগলী মৰিলে। মৰা কথাটো কোনেও নকয়, সদায় কি হয় ছাগলীবোৰ কিমান হৈছে কিমান টকা পালোঁ সেইবোৰহে কয়। গতিকে মই ভাবোঁ যে মোৰ ফাৰ্মতো বহুত ধুমুহা আহিলে আৰু সেই ধুমুহা অতিক্ৰম কৰি আজি মই ইমানখিনি পাইছোঁহি। কাৰণ এবাৰ হ'লেও ধুমুহা আহিলেহে আপোনালোকে শিকিব। আৰু সেইটো কাৰণে কি হয় শিক্ষাৰ কেতিয়াও অন্ত নাই, আৰু শিকি যাওক আৰু কৰি যাওক। মই ভাবোঁ ছাগলীত বহুত লাভ আছে। আপোনালোকে যদি 20 টকা ইনভেষ্ট কৰে আপোনালোকে 40 টকা পাবই। মই আপোনালোকক 100% গেৰেণ্টি দি কৈছোঁ। ঠিক আছে বন্ধুসকল, খালি আপোনালোকে যিখিনি প্ৰয়োজনীয় কাম কাজ ছাগলী যিখিনি প্ৰয়োজনীয় আপোনালোকক সেইখিনি আপোনালোকে ট্ৰেইনিংটো লোৱাটো খুবেই দৰকাৰ। সেয়েহে মই আপোনালোকক প্ৰয়াস কৰিছোঁ অকণমান শিকাবলৈ, কিন্তু বৰ বিশেষটো মই শিকাবলৈ সময় নাই। সেয়েহে ৰাতি হ'লেও মই ভিডিঅ'ৰ জৰিয়তে অনলাইনৰ জৰিয়তে আপোনালোকক ট্ৰেইনিং দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি পিছৰ ভিডিঅ'বোৰ চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি আপোনালোকে শ্বেয়াৰ কৰে তেতিয়াহ'লে অন্য এজন ফাৰ্মাৰে পাব। গতিকে মই কোনোদিন নকওঁ যে মোৰ চেনেলটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক বা লাইক কৰক, কমেণ্ট কৰক। কিন্তু মই এইটো কাৰণে কৈছোঁ যে আপোনালোক যদি উপকৃত হ'বলৈ ইচ্ছা আছে, যে আপোনালোকে যদি মোৰ পৰা কিছুমান কথা জানিবলৈ ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে পিছৰ লিংকটো যিটো পিছৰ আপোনালোকৰ ন'টিফিকেশ্যন আহিব, তেতিয়া ভিডিঅ'টো আহিব তেতিয়া আপোনালোকে লগে লগে পাব। গতিকে সেইটো কাৰণে কৈছোঁ যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাওক। যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে আপোনালোকে মোৰ ভিডিঅ'বিলাকৰ তলত মোৰ নাম্বাৰবোৰ দিয়া আছে, আৰু মই আপোনালোকক যদি কিবা বিচাৰে মই তলত নাম্বাৰটো দিয়েই দিওঁ। আপোনালোকে মোৰ পৰা নম্বৰটো লৈ ল'ব, আৰু মই যিমানখিনি জানো আজিলৈকে মোৰ যিমানখিনি অভিজ্ঞতা হৈছে মই জীয়াই থকালৈকে সকলোকে শিকাই যাম বুলি মই আপোনালোকক প্ৰণ কৰিছোঁ। গতিকে আহক সকলোৱে আগবাঢ়ি যাওঁ আৰু আমি ছাগলী পালন কৰোঁ। ঠিক আছে, আজিলৈ গুড নাইট, শুভৰাত্ৰি। পুনৰ আকৌ লগ পোৱাৰ আশাৰে বাই বাই।